বন্ধুসকল, আপোনালোকে এই ল'ৰাজন দেখিছে, এই ল'ৰাজন আচলতে মানসিক ৰোগী হিচাপে আমি গণ্য কৰোঁ। তেখেতৰ হাতলৈ যদি দাও আহে, দাখনকে মাৰি পঠাব মানুহৰ গালৈ। যদি কটাৰীখনো যদি তেখেতে দেখা পায়, সেই কটাৰীখনকে মাৰি পঠাব মানুহৰ গালৈ। মুঠতে হাতত যি আহে তাকে মাৰি পঠায় মানুহৰ গালৈ। গতিকে আমি এই ল'ৰাজনক আমি মানসিক ৰোগী হিচাপে আমি গণ্য কৰোঁ সদায়। আৰু এই ল'ৰাজন বেঙা হৈ আচলতে তেখেতৰ বয়স বৰ্তমান 14 নে 15 বছৰ। আজি বহু দিনৰ পৰাই এই ল'ৰাজনে মানুহক মানে অশান্তি কৰে। আৰু তেখেতলোকৰ যদি ঘৰলৈ কোনোবা মানুহ যায়, সেই মানুহকো তেওঁ অশান্তি কৰিবলৈ চেষ্টা কৰে। আৰু লগতে মাজতে তেওঁ এটা বৰ ডাঙৰ কাণ্ড কৰিলে, নিজৰ ককাককে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বন্ধুসকল। লগতে ককাজনক ততাতৈয়াকৈ হস্পিটেল লৈ যোৱা হৈছিল। আৰু হস্পিটেলত 15 বছৰ চলি আছে। মানে হস্পিটেলত লৈ যোৱাৰ পিছতহে ককাজন ভাল হয়। আৰু বন্ধুসকল, এই ল'ৰাজন মানসিক ৰোগী হয়, বেঙা বুলি আমি গণ্য কৰোঁ সদায়। আমি সকলোৱে কওঁ ল'ৰাজন বেঙা হয় বন্ধুসকল। আপোনালোকে পাৰিলে অকণমান সহায় কৰক ল'ৰাজন। মুঠতে হাতলৈ যদি যি আহে তাকে মাৰি দিবলৈ চেষ্টা কৰে। যদি কিবা কিবি কেতিয়াবা অঘটন হৈ যায়, সেইটো ভয় মানুহৰ সদায়। এই ল'ৰাজনৰ প্ৰতি অকণমান ভয় ভাৱটো থাকে সকলোৱে। গতিকে বন্ধুসকল, মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰিম যে আপুনি এই ল'ৰাজনক অকণমান সহায় কৰক। পাৰিলে ট্ৰিটমেণ্ট অকণমান ব্যৱস্থা কৰিবলৈ চেষ্টা কৰক ছাৰ। আৰু আপোনালোকৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যদিহে বেয়া নাপায়। আপোনালোকে টকা পইচা দি যদি সহায় কৰিব নোৱাৰিলেও আপোনালোকে অকণমান পাৰিলে শ্বেয়াৰ কৰি দিব যদিহে বেয়া নাপায়। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাওক, ল'ৰাজন কেনেকৈ অসুস্থ আৰু কি কৰি আছে আপোনালোকে চাওক। তোমাৰ নামটো কি? নামটো কি? নামটো কোৱা। নামটো কোৱা। কোৱা তোমাৰ নামটো। কোৱা। নামটো কোৱা তোমাৰ। কোৱা। এই দাদাক বন্ধুকটো দিয়া অকণমান।